আজি হৈ যোৱা গ্ৰেড 3 এক্সামৰ পেপাৰ 3 আৰু পেপাৰ 4ৰ কিছুমান কুৱেশ্যন আমি চাওঁ কেনেকুৱা কুৱেশ্যন আহিছিলে হোয়াৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ এই প্ৰশ্নটো আহিছিলে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচৰ হেডকোৱাৰ্টাৰটো ক'ত আছে অপশ্যনত আছিলে হেকে নিউয়ৰ্ক ৱাশ্বিংটন ডিচি পেৰিছ আনসাৰটো হ'ব হেকে নেদাৰলেণ্ডৰ কেপিটেল অফ আৰ্জেণ্টিনাৰ কেপিটেল কি আছিলে বিয়ছ আইৰিছ হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দেয়াৰ ইন আছাম অসমত কেইখন জিলা আছে বৰ্তমান 35 ফুল মিনিং অফ নেফা অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিলে নেফাৰ ফুল মিনিংটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টায়াৰ এজেন্সি আছাম শ্বেয়াৰ বাউণ্ডেৰী উইথ হাউ মেনি ষ্টেট ইন নৰ্থ ইষ্ট অসমে নৰ্থ ইষ্টৰ কেইখন জিলাৰ লগত কেইখন ৰাজ্যৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে 7খন হুইচ নৰ্থ ইষ্ট ষ্টেট ডাজ নট শ্বেয়াৰ বাউণ্ডেৰী উইথ আছাম নৰ্থ ইষ্টৰ কোনখন ষ্টেটে কোনখন ৰাজ্যই অসমৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে সেইটো হ'ব ছিকিম When was the second battle of Panipat? পানিপতৰ দ্বিতীয় যুদ্ধটো হৈছিলে 5 নৱেম্বৰ 1556ত Find the odd one অমিলটো বাছি উলিয়াব লাগে ইটানগৰ গেংটক আগৰতলা ডিমাপুৰ ইয়াত অমিলটো হ'ব ডিমাপুৰ কিয়নো ইটানগৰটো হৈছে অৰুণাচলৰ ৰাজধানী গেংটকটো হৈছে ছিকিমৰ ৰাজধানী আগৰতলাটো হৈছে ত্ৰিপুৰাৰ ৰাজধানী কিন্তু ডিমাপুৰটো কোনো ৰাজ্যৰ ৰাজধানী নহয় নেক্সট কোৱেশ্চন আহিছিলে হু ইজ দ্য ফাইনেন্স মিনিষ্টাৰ অফ আছাম অসমৰ বিত্তমন্ত্ৰী অজন্ত নেওগ অসমৰ একমাত্ৰ ৰামচৰখনৰ নাম আহিছিলে দীপৰ বিল প্ৰথম অসমীয়া কথাছবিটো আছিলে জয়মতী আৰু জুবিন গাৰ্গে অভিনয় কৰা ছবিৰ অপশ্যনত কেইটামান ছবিৰ নাম দিয়া আছিলে ইয়াৰ পৰা মিছন চাইনাটো হ'ব প্ৰথম অসমীয়া অভিনেত্ৰী আছিলে আইদেউ সন্দিকৈ 1919 চনত কোনটো ঘটনা হোৱা নাছিলে কেইবাটাও ঘটনা দিয়া আছিলে তাত যেনে জালিয়ানৱালাবাগৰ হত্যা আৰু কেইটামান দিয়া আছিলে ইয়াত অপশ্যনটো হ'ব বংগ বিভাজন কিয়নো বংগ বিভাজনটো হৈছিলে 1905 চনত পেকিং এয়াৰপোৰ্টটো কোনখন ৰাজ্যত আছে পেকিং এয়াৰপোৰ্ট